কবিতাৰ শিৰোনাম সফলতাৰ শিখৰত তুমি। শুভকামনা জনালো তোমাক, আজি তুমি জয়ী হ'লা। জীৱনৰ কাঁইটীয়া বাটেৰে গৈ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সততাৰে আজৰি আনিলা তুমি সফলতাৰ ৰেঙনি। আজি মই বহুত সুখী তোমাৰ সফলতাত। আগবাঢ়ি যোৱা জীৱনৰ উন্নতিৰ জখলাত। সপোন লগা বাস্তৱবোৰ হতাশাই দুৰ্বল কৰা তোমাৰ মনটো আজি যেন নৰয় থমকি। কলীয়া ডাৱৰৰ বুকু ফালি ভাল পোৱাৰ এসাগৰ মৰম ঢালি সূৰ্যৰ পোহৰে তুমি দিলা পোহৰাই। এলাগী ফুলৰ দৰে জীৱন কটাই সুগন্ধি ফুলৰ দৰে সুবাস বিলাই চৌপাশ গোন্ধত আজি আমোল মোলাই। জোনাক ৰাতি আকাশত উজ্জ্বলি থকা তুমি এক নৱ উজ্জ্বল নক্ষত্ৰ। হাজাৰ সপোনৰ তুমি এক লক্ষ্য, অনুকৰণ আজি বহু নৱপ্ৰজন্ম। সুখৰ দেওনা ভঙা তোমাৰ মিচিকীয়া হাঁহিটি লুকুৱাই ৰাখিছা যেন আৱেগৰ অশ্ৰুখিনি। জীৱন সংগ্ৰামৰ প্ৰকৃত যোদ্ধা তুমি, যুঁজি যোৱা বীৰ দৰ্পেৰে। বিজয়ৰ মুকুট পিন্ধি একচ্ছত্ৰী হোৱা, এতিয়া সফলতাৰ শিখৰত তুমি।